এই আমাৰ মৰমৰ ককাইদেউ ঘৰলৈ আহিছিলোঁ ককাইদেউ ঘৰলৈ আহোঁতে ৰাস্তাতে মৰমৰ ভতিজাকেইজনী পালোঁ ইমান ভাল লাগিছে চেহেৰাবোৰ ইমান ধুনীয়া ছোৱালী হ'ল দাংবডী ল'ৰা হ'ল জেং আয়ো জেংঠাল পালে দাংবডীয়ে কেনেকৈ আঁকোৱালি লৈ আয়ো দাংবডী লমা লমে লাগে ছোৱালীজনী কাইলৈৰ পৰা আজিৰ পৰা ম্যাদী পতা হ'লগৈ আৰু ন নেকান্দিবা দেই দুখ নকৰিবা হা ছোৱালী হ'ল দাংবডী ল'ৰা হ'ল জেং আৰু জেংঠাল পালে দাংবডীয়ে কেনেকৈ আঁকোৱালি লয় হা মাকক থাকোঁতে একচনীয়া পতা তাৰপৰা ম্যাদী পতা হৈ যায় কি মজা হয়নে নহয় অঁ মাটি ৰুব হুলাহুলি কথা ক'ব খোলাখুলি আমাৰ বাৰী বাঁহ গাছ তোমালোকৰ খৰিচা কথাটো বুজিছা কি ধুনীয়া ডাইলগ ব্ৰহ্মপুত্ৰ বৰপানী কপি কপি উঠিব ভিন্দো যাব সময়ত বাইদেৱে কেনেকৈ বাই বাই দি হুগে খুন্দা মাৰি দিওঁ এবাৰ পিন্ধি বুমাই দিবলৈ মন যায় বেছি নাপাওঁ ইমানতে কৈ সামৰণি মাৰিছোঁ নমস্কাৰ নমস্কাৰ মোৰ নামটো নিৰঞ্জন গগৈ অসমে চিনি পায় জুবিন দা মিহিৰ দা দেৱজিৎ দা উকিল দা এইকেইটা দাই থৌ মানুহ কৈ আছে না